আহি আছোঁ ঘৰৰ পৰা উত্তৰ ছাইডলৈ আৰু আপোনালোকে কোনফালে আহিছোঁ হয়তো ধৰিব পৰা নাই চাগে আৰু সেই ছাইনবোৰ্ডখন দেখিছে চাগে বিশ্বনাথলৈ স্বাগতম বুলি গতিকে এতিয়া ধৰিব পাৰিছে যে বিশ্বনাথ চাৰিআলিলৈ আমি আহি আছোঁ আৰু ৰাস্তাটো যিহেতু 4 লেন ৰাস্তা বনাই আছে আৰু ৰাস্তাটো অলপ বেয়া হৈ আছে এইটোৰ 4 লেন ৰাস্তাটো বনাইছে এতিয়া 4 লেন ৰাস্তাটো উঠিম আমি আৰু এইখন বাগানখন চিনি পাইছে চাগে বিশ্বনাথ চাৰিআলি যোনে যোনে আহিছে আৰু এই বাগানখন ক্ৰছ কৰিয়ে বিশ্বনাথ চাৰিআলি পাব পাৰি আৰু হয়তো ধৰিব পাৰিছে আৰু এইটো 4 লেন ৰাস্তাটো আগৰ ৰাস্তা বেলেগ আছিলে আৰু এতিয়া 4 লেন ৰাস্তা হ'ল সম্পূৰ্ণ বেলেগ হৈ গ'ল জেগাটো গোটেই গছ গছনি কাটি দিয়া হ'ল ৰাস্তাৰ কাষৰ গছখিনি আৰু এই বাগানখন হৈছে প্ৰতাপগড় বাগান সকলোৰে যদি বিশ্বনাথ চাৰিআলিলৈ আহিছে তেন্তে সকলোৱে চিনি পায় প্ৰতাপগড় বাগান আৰু বিশ্বনাথ চাৰিআলি পাৰ হোৱাৰ পাছত ইয়াতকৈ এখন ডাঙৰ বাগান আছে যিখন মোনাবাৰী বাগান বুলি কয় আৰু ইয়াৰ বিশ্বনাথ চাৰিআলি টাউন সোমাম এতিয়া এইটো বিশ্বনাথ চাৰিআলি বাইপাছ হয় যিটো 4 লেন ৰাস্তা বিশ্বনাথ চাৰিআলি টাউনখনৰ বেক চাইডে যাব আৰু এইফালে যিটো আগৰ পুৰণা ৰাস্তাটো আছে এইফালে নামি গ'লে এইটো বিশ্বনাথ চাৰিআলি আগৰ ৰাস্তাটো টাউনলৈ সোমাই যায় আৰু এই জেগাখন যোনে বিশ্বনাথ চাৰিআলি আহিছে সকলোৱে হয়তো চিনি পাইছে যিটো ছাপ্লাই বুলি কয় যিহেতু ইলেক্ট্ৰিচিটি বৰ্ড আছে সেইকাৰণে ছাপ্লাই বুলি কয় আৰু যেতিয়া আমি বাছত আহোঁ আগতে ছাপ্লাইতে নামো আৰু এয়া আমি পাই গ'লোহি মধুপুৰ জনপথ পাই গ'লোঁ জনপথে আমি এতিয়া সোমাই যাম এইটো জনপথ হয় সেই 2 নম্বৰ ৰাইট ছাইডৰ 2 নম্বৰ ঘৰখনি আমাৰ খুৰাৰ ঘৰ আৰু কিয় আহিছোঁ আপোনালোকে হয়তো গম পাইছে বিয়াৰ আয়োজন চলি আছে নৱেম্বৰত বিয়া গতিকে বিয়াৰ আলোচনাৰ কাৰণে আমি আহিছোঁ সকলো গোট খাইছোঁ সকলোক আজি ইয়াতে ভাত খাম দুপৰীয়া আহাৰ ইয়াতে গ্ৰহণ কৰিম গতিকে ভিতৰলৈ আমি এতিয়া সোমাই যাম আহক ভিডিঅ'টো চাই থাকক আৰু লাইক কৰিব যদি ভাল পায় এইখন মৰা আছা আৰু ভিতৰতে সোমাই আহিলোঁ এয়া পাকঘৰত কোনো নাই মানুহ ভিতৰত চব চাইছোঁ মানুহ পিছফালে নাই হয়তো পিছফালে আছে কাৰণ ৰান্ধনীশাল পিছফালে আছে আৰু এয়া মুনুবৌক মোৰ ভিডিঅ' সকলোতে দেখা পাব আৰু ইয়াৰ পিছফালে মানুহ আছে ইয়াতে ৰান্ধনীশাল বহিছে এয়া সকলো আয়োজন ইয়াত চলি আছে আৰু এতিয়া আমি ওপৰলৈ উঠি যাম এয়া এই পাৰ্টটো নতুনকৈ বনাইছে কাৰণ ইয়াতে দৰা কইনাৰ ৰুম হ'ব ইয়াতে দৰা কইনা থাকিব আৰু ওপৰলৈ আহিছোঁ গতিকে দৰা কইনাৰ ৰুমটো আমি এতিয়া চাম আৰু এইফালে এয়া সকলো গেং ইয়াতে আছে কি আৰু এখন বিয়াৰ চিঠিখন কভাৰটো মই দেখাই লৈছোঁ আপোনালোকক বিয়াৰ চিঠিখনৰ আৰু ভিতৰটো মই আপোনালোকক দেখুৱাম এইটো ভিতৰটো আৰু আপোনালোকক এই চিঠিখন পাঠ কৰি শুনাব আমাৰ মিমলিত আছে বাৰ ইংলিছখিনি ক'ব ইংলিছখিনি কওঁ আঘোণ মাহৰ 12 তাৰিখে ইংৰাজী 29 নৱেম্বৰ 2023 বুধবাৰে আমাৰ জ্যেষ্ঠ পুত্ৰ ভতিজা দাদা শ্ৰীমান প্ৰিয়াংশু ৰবীন দাসৰ তেজপুৰ নিবাসী শ্ৰীযুত নবীন চন্দ্ৰ বৰা আৰু শ্ৰীমতী প্ৰীতি ৰাণী বৰাৰ কনিষ্ঠ কন্যা শ্ৰী সুনেনা বৰাৰ অসম্ভৱ মোৰ মুখেৰে ওলোৱাটো লগত শুভ বিবাহ দিন ধাৰ্য কৰা হৈছে তদুপলক্ষে 14 আঘোণ ইংৰাজী 1 ডিচেম্বৰ 2023 শুক্ৰবাৰে আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানলৈ আপোনালোকক সপৰিয়ালে সাদৰেৰে নিমন্ত্ৰিত কৰাই আগবঢ়ালো আশা কৰোঁ বৰদেউতা আশা কৰোঁ উক্ত দিনা অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকি দৰা কইনাক আশীৰ্বাদ দিয়াৰ লগতে আমাকো কৃতাৰ্থ কৰে যেন আচ্ছা বয় ইংলিছ কিনিব ইংলিছ I cordially request the pleasure of the gracious present with your family to be held on ইটিখিনি কবি আগতে পঢ়ি ল
বিনয়া বনত শ্ৰী ৰোহিণী কুমাৰ দাস দেউতা শ্ৰী পদুম দাস বৰ্তা শ্ৰী বংশী দাস বৰ্তা শ্ৰী পবিত্ৰ কুমাৰ দাস খুৰা শ্ৰী মুকুল দাস খুৰা শ্ৰী দীপালী দাস মা শ্ৰী ফুল দাস বৰ্মা শ্ৰী ৰূপা দাস বৰ্মা শ্ৰী ৰূপজ্যোতি দাস খুৰী শ্ৰী মৰণী দাস খুৰী শ্ৰী সৌৰভ প্ৰতীম দাস ভাইটি I cordially request the pleasure of your gracious presence with your family at the reception to be held on Friday, 1st December 2023, on the auspicious occasion of my wedding ceremony with Sunena to be solemnized on Wednesday, 29th November 2023. তই ইয়াতে অলপ খেলিমেলি কৰিছিলি এইটো কুলেনা বৰাৰ লগতে আৰু চাৰিজনীমান ছোৱালী আৰু এইকেইটা আমাৰ কচুগুটিকেইটা চাওক সিহঁতৰ দুষ্টামি আৰু এয়া বহি আছে সকলো গৰমত আৰু যিহেতু আমি বিয়াৰ আলোচনাৰ কাৰণে আহিছোঁ সকলোখিনি ঘৰৰ মানুহ গোট খাইছে বিয়াৰ আলোচনা কৰিবৰ কাৰণে আৰু সেইকাৰণে সকলো এয়া মিটিঙত বহিছে বহি পেন লৈ আপোনালোকে দেখা পাইছে ইয়াত কি খুৱাব বিয়াত কেনেকৈ আয়োজন কৰিব সকলো আলোচনা ইয়াত চলি আছে আৰু এতিয়া আমি বিয়ালৈ বাট চোৱাহে কথা আৰু মই কৈছিলোঁৱে যে বিয়াৰ আলোচনাৰ কাৰণে সকলো গোট খাইছোঁ আৰু শেষত আমাৰ আহাৰ গ্ৰহণ ইয়াতে হ'ব আৰু আপোনালোকক ৰান্ধনীশালখনো দেখাইছিলোঁ গতিকে এতিয়া 2টা বাজিল আৰু সকলো মাটিত বহি একেলগে আহাৰ গ্ৰহণ কৰিছোঁ আৰু এনেদৰে পৰিয়ালৰ সকলো মানুহ একেলগে গোট খাই এনেদৰে আহাৰ গ্ৰহণ কৰাত এটা সুকীয়া আমেজ আছে এই আমেজ বা এই দৃশ্য সকলোতে আজিকালি দেখা পোৱা নাযায় আৰু আমাৰ ঘৰখন যিহেতু একেলগে আছে কিন্তু জেগা বেলেগে আছোঁ গতিকে তথাপি একেলগে আমি আহোঁ গোট খাওঁ গতিকে এটা ভাল লগা দৃশ্য মনে কৈছে ধৈৰ্যই নাই মই গাখীৰ চাহটো মোক দে দুপৰীয়াৰ আহাৰ আৰু সন্ধিয়া চাহ গ্ৰহণ কৰাৰ পাছত সকলো ঘৰা ঘৰি যাবলৈ ওলাইছে আৰু বিয়াৰ প্ৰথম আলোচনা আজি সমাপ্ত হৈছে আৰু এতিয়া আমি অপেক্ষা কৰিব লাগিব 1 ডিচেম্বৰ 2023লৈ যিহেতু সেইদিনা অভ্যৰ্থনা অনুষ্ঠান সকলো আহিব আৰু মোৰ ভিডিঅ' পাই থাকিব গতিকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব